গাইছ আকৌ দেখি চকুৰি কিবা ক'ব নকৰি গাইছ বিৰাট লাজুকী ল'ৰা দে মানে মানিছোঁ মানে বহুত আমাৰ স্পেচিয়েল চেফ আজি হেল্ল' গাইজ ৱেলকাম বেক মানে গাইজ কথাটো আজি কি হৈছে মানে ভাটিবেলা আমি ভ্লগ আৰম্ভ কৰিছোঁ কাৰণ দিনত ইমান গৰম গাইজ নলবাৰীৰ পৰা দাউৰি আছোঁ মানে তাতে আচাৰ বনি যাব লাগিব ইমান ৰ'দ আৰু চাক এই ৰ'দ উঠি আছে ইটো মানে 5টা বাজি গ'ল আৰু গাইজ আমাৰ লগত আজি আছে আমাৰ ছাৰ কিবা ক'ব নকৰি গাইজ বিৰাট লাজুকী ল'ৰা দে মানে মানিছোঁ মানে বহুত লাজ আছে ইয়াৰ লাজ ভাগাবাৰ দিনা বোলে ঘৰত আছিল আৰু গাইজ আঙুৰ খাই আছে মানে গাইজ বুঢ়ী বানব লাগে না আৰু মানে গাইজ কি হৈছে এই দেখিছেনে হাত এপত দেখি মানে ফ্লাক্স লগাই পেলাই মই আপোনালোকক দেখাব লগা হৈছে মই যে ক'লা আহিছোঁ আৰু এই চলাৰ তলত সেইখিনি বগা গাইছে সেইখিনি ক'লা মানে গাইছে এই ৰ'দটো পাগল হৈ গৈছে মানে কিবা হৈছে তো গাইছ মানে কি বুলি কৈ ফুৰিব জেগা উঠিছিলোঁ ক'ৰবাত মানে গাইছ হা আকৌ নিদিলে আংটাটো দেখা নাই অঁ তো গাইছ মানে কি হৈছে ফুৰিব জেগা উঠিলোঁ ইমান ৰ'দ গাইছ ইমান গৰম মানে এই ৰ'দটো পাগলা হৈছে নেকি কিবা হৈছে ইয়াৰ মানে যাবাৰ টাইম মানে গাইছ ঘামি থৈ দিলে অলপমান টাকাত ঘুমাই লৈছোঁ ফুৰিব যাই আছে আপোনালোকেও দেখি আছোঁ হ'ব দেই গাইছ আমি ফুৰিব আহিছোঁ আমি মিনি শ্বিলং চাম এতিয়া আমাৰ ছাৰক চাইকেল চলাব দিছোঁ পূৰা টাইম দিছোঁ ইয়াত গাইছ 80 কিলো টানা কিন্তু সহজ নহয় কিবা ক'ব নেকি টানি ভাল লাগছি না আকৌ গম মানে বোলে গাইছ লাষ্ট কৰিছি তো গাইছ চলক গাইছ চলক আকৌ কাম নাই না আমাৰ এনকি এই চিষ্টেম গাইছ আমি আৰু বেলেগ ডেঞ্জাৰাছ ব্লগাৰ আৰু এখন ঈদগাহ মৈদান নতুনকৈ বনাইছে এইবাৰ একদম ডেঞ্জাৰাছ জেগা ন শ্বিলং বুলি কয় আমাৰ দেশনি জেগা আমি শ্বিলং যাই পোৱা নাই ন আমি আৰু এখনিকে শ্বিলং বুলি ভাবোঁ তো গাইছ আহি পালোঁ মানে ফ্লাক্সটো জ্বলাব পাৰিছে আন্ধাৰ হৈছে গাইছ আৰু দলংখনৰ অৱস্থা একদম বেয়া মানে গাইছ এই ভাঙা দলংখনত 3-4খন গাড়ী একেলগে উঠে দিয়ে বাইক আৰু এইফালে পথ বন্ধু বুলি লেখাই আছে দুৰ্বল দলং গাইছ কথা নুনে মানুহবিলাক ক'লে কৰিবাৰ দিনা গম পাব মেকচানি তো গাইছ আমি এতিয়া বেলেগ ডেষ্টিনেশ্যন তাত যাওঁ চাই থাকোঁ গাইছ কি বুলি কৈ মানে অলপমান ঘূৰি আৰু আহিলোঁ আমাৰ বাটেদি আৰু ঘূৰি মানে গাইছ চখটোতো গাইছ পানী অলপমান চৰকাৰে বনাব লাগিলে বস্তু হা তো গাইছ চাওঁ অলপ পানী উঠছে আৰু পথৰত মানুহবিলাক কৈছে পাইছে আৰু ৰুব গাইছ আগত দেখি চকুৰি গাইছ ৰাস্তাটো ইমান বঢ়িয়া মানে গাইছ কি কবি মানে টাইপলাই বি হৈ গৈছে আৰু আমি কিয় ঘূৰিছোঁ আমি ধোও নাজানো এনেই চাওঁচোন গাইছ এই চলি এটা লৈ গৈছোঁ মস্ত ই মোক গাঁতাত পেলাই মাৰিছি চাওঁ এই লুঠা গাঁতাত পেলাই দে গাইছে হা মই মানুহ হৈ দেখিম তোৰ দয়া মৰম নাই নেকি ঠাণ্ডা হাতা কমটো হ'ব গাইছ দেখছি না সেই যোৱা ইচ্ছা আহিলোঁ সোমাই চাইকেলখন গাইছ কি বুলি কয় ঘূৰি ফুৰি আহিলোঁ আন্ধাৰ হৈ গ'ল আৰু গাইছ কি বুলি কয় কিমান গৰম লাইনটো গুচি এই গৰমত গাইছ লাইনটো কাটি মানে নপি দিয়ে আৰু গাইছ মাংস আনিলোঁ এতিয়া গাইছ মাদাৰে কৈছে কি মাংস আনিছে এতিয়া ধুই আনিছে আনো দে গাইছ উপায়টো নাই আৰু এনেহেন কথা আৰু ছাৰক টচ ধৰিব দিওঁ এতিয়া মই মাংস ধুই আনো তো বলক তো গাইছ এইফালে দেখি আমাৰ চিকেন বনি আছে আজি আকৌ চিকেনৰ নাম নাই আৰু আমাৰ ছাৰে কমাই আছে কেনে হয় আৰু এই পাছতে আমাৰ পিটি নাই সেই বাহিৰত আছে গাইছ আমাৰ স্পেচিয়েল চেফ আজি একদম পুৰা হেৰি চেফ এইটো হাইকামান চেফ কিবা কবি তো গাইছ গুড মৰ্ণিং মানে কি বুলি কয় কালি ভিডিঅ'টো শেষ কৰা নহ'ল মানে গাইছ গৰম না বহুত আৰু আজিও চাওঁ কি ৰ'দ দিছে বাহিৰত দেখি দেখাই নাপায় গাইছ মানে পাগল হৈ গৈছে মানে গাইছ কি হৈছে কালি ভিডিঅ'টো শেষ কৰা নহ'ল যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ হ'ব দেই ইমান দূৰ